নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আসাম এডুকেশ্যন কৃষ্ণলৈ স্বাগতম। আজি অনুশীলন 1.3 আমি কৰিম। অনুশীলন 1.3 কুৱেশ্যন নম্বৰ 8 উদাহৰণৰ যি কুৱেশ্যনটো আছে p/q আকাৰত প্ৰকাশ কৰা, তাত মই ইয়াত লিখি দিয়া ধৰণেৰে দুই ধৰণেৰে কুৱেশ্যনটো পৰীক্ষাত আহে। হয়, 1.27 বাৰত p/q আকাৰত প্ৰকাশ কৰা অথবা দেখুওৱা যে 1.2727 is equal to 1.27 বাৰ ৰক PQ আৰ্হিতা ই আছে য'ত P আৰু Q খণ্ড সংখ্যা আৰু Q not is equal to 0 প্ৰকাশ কৰিব পাৰি। ধৰা হ'ল x is equal to 1.2727 অৰ্থাৎ x আমি 1.27 বুলি ধৰি ল'লোঁ। গতিকে দুই পক্ষত আমি কি কৰিব লাগিব, 1.27 যেহেতু পুনৰাবৃত্তি ঘটি আছে দুটা ৰাশি, সেইকাৰণে আমি এশ দি দুই পক্ষত পূৰণ কৰি ল'ব লাগিব। এশ দি দুই পক্ষত পূৰণ কৰিলে আমি পাম 100x is equal to 127.272727 তেনেকৈ আমি পাম। তাৰপাছত 100x সমান 126 প্লাছ 1.27 অৰ্থাৎ x বুলি আমি 1.27ক ধৰিছিলোঁ নহয়, সেইকাৰণে সেই 1.27টো আমি ছেপাৰেটকৈ লিখি ল'লোঁ যাতে 1.27 ঠাইত আমি x বহাব পাৰিম। তেনেকৈ আমি ইয়াত x বহালোঁ অৰ্থাৎ 100x is equal to 126 প্লাছ x 100x আকৌ xটো আমি সমান চিহ্নৰ সেইটো পাৰে লৈ গ'লোঁ মাইনাছ x is equal to 126 আমি তেনেকৈ দিলোঁ। তাৰপাছত আমি আহিলোঁ যে 100xৰ পৰা x গ'লে 99x হ'ল is equal to এফালে থাকিল 126, এফালে আমি x ৰাখিলোঁ 99টো সমান চিন পাৰ কৰি দিলে 126ক 99ৰে আমি হৰণ কৰিব লাগিব, হৰত লিখিলোঁ। এতেকে xৰ ভেলু হ'ব তেতিয়া কিমান 14/11। হয়, এনচাৰ সেইটোৱে হ'ব। ইয়াত মই অংকটো সম্পূৰ্ণৰূপে দিলোঁ, তোমালোকে চাই ল'বা। হ'ব।